আজি 2026 চনৰ 3 ফেব্ৰুৱাৰী ৰাতিপুৱা প্ৰায় 5টা বজাত নয়াবস্তি খৈৰাণীৰ এই বেলতলাত এটা হাতী ওলাই অকস্মাতে এই হাতীটোৱে আহি দীপক অধিকাৰীৰ ঘৰৰ নাংলাৰ মুখৰ বেৰা ভাঙে। লগে লগে এই বেলতলা চকতে স্থায়ীভাৱে বসবাস কৰা গোবিন্দ সাৰ্কি, গোবিন্দ মিজাৰ বুলিও কয়, পাগলদিয়া পাৰ মাধ্যমিক বিদ্যালয়ৰ SMCৰ সদস্য এজন। আৰু এই শব্দটো ভঙা ওচৰত দীপক অধিকাৰীৰ নাংলাৰ মুখৰ বেৰা এখন ভঙা শব্দ শুনি চোতালত ওলাই চোৱাৰ লগে লগে হাতীটোৱে গোবিন্দ মিজাৰক দেখা পাই খেদি আহি ঘৰৰ ভিতৰত নিজৰ ঘৰৰ দুৱাৰ মুখত গৈ পাইছিল। বাৰাণ্ডাত উঠি লগ সুৰে ধৰি আনি শেষ অৱস্থালৈ পেলায়। লগ আমি স্থানীয় প্ৰাইভেট গাড়ীৰে চিকিৎসালয়লৈ পঠাওঁ, যদিও বৰ্তমান চিকিৎসালয়ৰ পৰা ভাল ৰিজাল্ট অহা নাই। গতিকে আমি খৈৰাণী লগতে নবস্তিবাসী ৰাইজ এতিয়া নিৰাপত্তাহীনতাত ভুগিছোঁ। আমাৰ প্ৰাণৰ আশংকাত দিনে ৰাতি পাৰ কৰিবলগীয়া হৈছে। অকস্মাতে হাতীবোৰ ওলাই আহে, বিশেষকৈ এটা বা দুটা হাতী আহি ত্ৰাসৰ সৃষ্টি কৰিছে। গতিকে আমি সমূহ ৰাইজে বাস্কা জিলাৰ DC মহোদয়ৰ লগতে বন বিভাগক কাতৰ নিবেদন কৰোঁ যে এই হাতী দুটা বা তিনিটা অকলশৰে ফুৰা হাতীক এংগুলাইজ কৰি অন্য ঠাইলৈ স্থানান্তৰিত কৰি আমাক সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰে যেন। আজি প্ৰায় 17-18 দিন আগত পাগলদিয়া পাৰ মাধ্যমিক বিদ্যালয়ৰ 4ৰ্থ শ্ৰেণীৰ ছাত্ৰী জ্যোৎস্না বৰ্মনকো ঠিক একেই ধৰণে হাতীয়ে গছকি মাৰি পেলায়। আৰু আজি গোবিন্দ সাৰ্কিৰ ভাই বোৱাৰীয়েক উমিমায়া মিজাৰকো হাতীয়ে গছকি কঁকালৰ পৰা তলত সম্পূৰ্ণ অচল হৈছে। তেওঁক অচল অৱস্থাত ততাতৈয়াকৈ 108 মাতি ৰাইজে মেডিকেললৈ প্ৰেৰণ কৰিছে। গতিকে অনতি পলমে এই হাতী দুটা গ্ৰুপ আছে, এটা আৰু অকলশৰে থকা এটা হাতী আছে। এই হাতী কেতিয়া ক'ত অকস্মাতে ওলাই কোনেও গম নাপায়। গতিকে আমি ৰাইজ অতিকৈ আতংকিত হৈছোঁ। ফৰেষ্ট বিভাগ লগতে DC মহোদয়ে এই ব্যৱস্থাৰ কাৰণে খৰতকীয়া পদক্ষেপ গ্ৰহণ কৰে, তাৰ কাৰণে মই বিভাগীয়ভাৱে অনুৰোধ জনাইছোঁ।